পিনেৰে এণ্টাৰ কৰিব পাৰে, আমি পিছ পিনেৰে এণ্টাৰ কৰিছোঁ। তো এইপিনেৰে আহি সেইটো 360 আপোনালোক দেখাই দি আছোঁ। মাৰ্কেট প্লেচ আছে চাৰিওফালে, আৰু ইয়াৰ পৰা একদম ষ্ট্ৰেটলি আপোনালোকে সেইটো বুদ্ধ স্তূপা দেখা পাব। এইটোৱে আছিলে বুদ্ধ স্তূপা। তো আহক ভিজিট কৰক। নেপালত চাবলগীয়া বহু ঠাই আছে, এইবিলাক ঠাই মানে আপোনাৰ নেটত দেখি আছিলোঁ, চাব অহা হোৱা নাছিল। তো আহি গ'লোঁ, তো খুব ভাল লাগিছে আহি। খুব ধুনীয়া প্লেচ হয় চাবৰ কাৰণে এইটো বুদ্ধ স্তূপা। ইয়াৰ পিছত আৰু দুটা ছাইড আছে বেলেগ বেলেগ, তাতো যাম। তো চাই থাকক ভিডিঅ'টো।